এইবোৰ লোৱা যিবোৰ সময়ত ছোৱালী পাছত ঘূৰিব লাগে এতিয়া গৌ পাছত ঘূৰি আছে গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই জিটি ব্লগ চ' আজি জিটি ব্লগৰ পাৰ্ট 2 আহি আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰিব জিটি ব্লগটো চাই লওক দেই মোৰ ভাগৰ গাইজ এইবোৰ লোৱা সৰু ল'ৰা দেখিব পাইছে লেকচাৰ দি আছে পুৰা ছোৱালী ল'ৰা ৰাতিপুৱাই কিবা গালি দিলা কৈ দিয়ক গালি শুনি আছো দেই কিমান গালি দিছে গাৰ্লফ্ৰেণ্ডে ল'ৰা দুটা আছে চাব দেই এইকেইটা কি আছে এইকেইটা গোটেই কাপোৰটো সোমাই আছে এতিয়ালৈকে হৈ আছে কি আছে এতিয়ালৈকে উঠিব পৰা নাই পিছনে এইটো পুৰা হৈছে ৰাতি টোপনি খতি এইকেইটা ৰাতি কি কৰি থাকে সেইটোৱে জানে আৰু নুশুৱে মায়ে চাহ কাপ দিছে চাহটো খাই লওঁ খাই বজাৰলৈ যাওঁ গাহৰি মাংস আনিবলৈ মস্তি আছে তো গাইছ এতিয়া ভোক লাগিছে মায়ে ভাত খাব মাতিছে বলক এতিয়া ভাতটো খাই ধুনীয়াকৈ আকৌ ভিডিঅ' আকৌ ষ্টাৰ্ট কৰিম এতিয়া ধুনীয়াকৈ ভাতটো খাই লওঁ গাহৰি মাংসেদি তো গাইছ কাইলৈ শিৱৰাত্ৰি মন্দিৰত দিবৰ কাৰণে দুডাল টিহুল লৈ আহিলোঁ ডাঙৰ টিহুল পাবে যেতিয়া আমি বজাৰলৈ আহিছোঁ চেণ্ডেলযোৰ কিনিবলৈ এইবোৰ চেণ্ডেল দেখিব পাইছোঁ তামাম চেণ্ডেল লাগিব নেকি কাপোৰ কানি চেণ্ডেল চব আছে এইবোৰ শাক পাচলি চব্জি গুটি এইখিনি ধৰণে চেণ্ডেল এইটো কি হ'ব গাইছ বজাৰত গৈছিলোঁ চেণ্ডেল কিবাকিবি কিনিম বুলি কৈছিলোঁ পচন্দ একো নহ'ল এতিয়া আকৌ চিলাপথাৰ যাম চিলাপথাৰতে কিনিমগৈ আৰু ইয়াত পচন্দে নহ'ল মোৰ গাইছ এতিয়া আমি চিলাপথাৰ আহি আছোঁ এই বজাৰততো একো পচন্দ নহ'ল এতিয়া চিলাপথাৰৰ পৰা কিবা এটা লওঁ বুলি গৈ আছোঁ কি হয় আৰু গৈ চাওঁ শিৱৰাত্ৰিৰ কাৰণে অলপ ইয়াত মানে শিৱ মন্দিৰ এটাত অলপ মানে পইচা তুলি আছে বাবাৰ নামত 10-20 টকা এটামান দি থৈ যাওঁ দাদি লওক 20 টকা এটা দিছোঁ দেই বেয়া চাই নাপাবা বাবা আহিম ঠিক আছে আহি চিলাপথাৰ পাই গ'লোঁ এইবিলাক কাইলৈ শিৱৰাত্ৰিৰ কাৰণে গোটেই ধুনীয়া বস্তু এইটো অংকুৰা বস্তু অংকুৰা কি লৈছা চিলিম এটা চাইছা নেকি তুমি চিলিম এটা নেকি কাইলৈ খাব লাগিব নহয় তুমি লৈ লোৱা এটা পুৰা ধুনীয়া শিৱৰাত্ৰিৰ কাৰণে বস্তু আছে পুৰা পূজা বস্তু এইটো বেল এইখিনি শিৱলিংগ এইটো ডম্বৰ নে কি চবটো আছে ইয়াত গাইছ চিলাপথাৰ বজাৰ কৰি আহি ঘৰত পাই গ'লোঁ ঘৰত পাই এতিয়া গোটেই বজাৰখিনি মানে শিৱৰাত্ৰিৰ কাৰণে কাইলৈ কিবাকিবি মন্দিৰত দিব লাগিব যেন সেইটো কাৰণে মানে লৈ আহিলোঁ গোটেইখিনি বস্তু আৰুনো কি আৰু কি লাগিছিলে গোটেই বস্তুখিনি লৈ আহি এতিয়া ঘৰত জমা কৰি থৈ দিছোঁ চেণ্ডেলযোৰ ল'ম বুলি ভাবিছিলোঁ চেণ্ডেল বেয়া হৈ আছে নতুন এযোৰ ল'ম বুলি ভাবিছিলোঁ পইচা নোজিলে মানে শিৱৰাত্ৰিৰ কাৰণে বজাৰ কৰোঁতে মানে চেণ্ডেল কিনিবলৈ পইচা নোজিলে আপোনালোকক এটা মই পূৰা নিঞ্জা টেকনিক দেখাম এইটো তলা মাৰি ধৰিছে দেখিছে নহয় এইটো তলা অফ আছে এইটো তলা অফ এই গেটখন আমি এতিয়া খুলি দেখাম খুলিম এখন মানে এতিয়া এখন এতিয়া এনেকৈ কৰি পিনি এইটো কি বনাইছে মিস্ত্ৰীয়ে জানে এখন এনেকৈ কৰি পিনি এনেকৈ ঠেলি দিলেই ধুনীয়াকৈ খোল খাই যায় কিন্তু এইটো তলাটো লক হৈ আছে দেখিছে নাই তলা মাৰি ধৰিছে এইডাল আছে এখন গেট গৈ যাব লাগে দেখিলে নাই মেকানিক যোনটো মানে মিস্ত্ৰীটোৱে বনাইছিলে নহয় কি ভাবি বনালে এখন গেট সেইটোৱে জানিব আকৌ এটাতো অফ কৰি দেখাম চাব দেই অফ কৰি দেখাই দিম মই অকণমান অসুবিধা হৈছে মানে ক'বলৈ এইটো এখন গেট বন্ধ কিন্তু তলা মৰা আছে বিন্দাছ বঢ়িয়া বনাইছে কিন্তু যোনটো মিস্ত্ৰীয়ে বনাইছে তাক কিন্তু মই চেলুট দিছোঁ মানে গাইছ গেটখনটো খুলিয়ে দিলোঁ এখন দেখিব পাইছে গেট খুলি দিলোঁ পূৰা স্কুলৰ গেট খুলি দিলোঁ আমি চাবি নোহোৱাকৈ গেট খুলি দিলোঁ এতিয়া গেটখন খুলিব পাৰিলোঁ যদিনো কি আৰু ভিতৰত স্কুলখনত এখনত আমি পঢ়িছিলোঁ হ'ল আগতে তাৰ পাছত মানে বহুত ধুনীয়াকৈ বনালে আমি পঢ়োঁতে এনেকুৱা হৈ নাছিলে হ'ল এতিয়া মানে অকণমান স্কুলখন দেখাই দিওঁ আৰু যদি সোমাবই পাৰিলোঁ গেট খুলি যদি সোমালোঁ হয় নহয় গেট খুলি যদি সোমাবই পাৰিলোঁ স্কুলখন অকণমান দেখাই দিওঁ মানুহক কি ধুনীয়া বনাই দিলে আগতে কিন্তু এনেকুৱা নহয় হ'লে আজিকালি বৰ ধুনীয়া বনাই দিলে এখন বাগিচা বনাই দিছোঁ বাগিচাও আছে বা ধুনীয়া কৰি দিলে কিন্তু দেই স্কুলখন এইটো নাই হ'লে এইটো বনাই দিলে স্বৰ্গীয় সুশীল চুতীয়া আৰু অৱপ্ৰাপ্ত শিক্ষক এইটো ধুনীয়া বনাই দিলে ধুনীয়া বনাই দিছে দেই কিছুমান গছ আগতে আমি এইবিলাক এখনত পঢ়ি থাকোঁতে আমি এইবিলাক নাই হ'লে আকৌ দেই এতিয়া ধুনীয়া কৰি দিলে এইটো গড় এইখন জানে আৰু কি এইটো কি আহিলে এইটো সৰস্বতী মা বৰ ধুনীয়া ফুল আছে বাগিচাখনত তিনিটা ফুল নাইচ কি ফুল জানো বা বেলি ফুল অচম কিন্তু ধুনীয়া কৰি দিলে দেই স্কুলখন ভিতৰতো খুলিব পাৰিম নেকি আকৌ ভিতৰতো খোল খাই গ'ল কি আছে ভিতৰত একো নাই এ চি বৰ্ডটো লগাই দিলে হ'বই নাই ফিল্টাৰ ধুনীয়া কৰি দিলে ঠিক আছে বন্ধ কৰি দিলোঁ গাইছ আপোনালোকক বস্তু এটা লাগে বস্তুটো হৈছে এইটো লাগে মোক বহুত বেছি এইটো
প্লিজ কৈ দিয়ক চবে এইটো কি নাজানো কৈ দিয়ক প্লিজ সৰস্বতী মা মূৰ্তি এটা দেখিলোঁ দেই এই মূৰ্তিটো দেখি মানে মোৰ কথা এটা মনত পৰিলে আগতে প্ৰাৰ্থনা গাই শেষ হোৱাৰ পিছত আমি যে কওঁ হ'লে সৰস্বতী সৰস্বতী আমি বোলো আই যিখিনি পাহৰোঁ দিবা সৰাই আঠিয়া কলৰে মেলিলে থোক আই সৰস্বতী নেৰিবা মোক এইটো কোনে কোনে কৈ পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন গাইছ আমাৰ এক্টৰ দুটা আহিব এতিয়া এইফালে দৌৰি ইয়াত জাম্প মাৰিব লং জাম্প মাৰিব পূৰা এতিয়া আৰ্মিত যাম বুলি ভাবিছে ঐ আইজা এইটো আজা বৰ ধুনীয়া বহুত দূৰলৈকে মাৰিছে দেই অংকুৰ তই আহিছা তই ভিয়া ভেজ কি টান ইয়াত পৰিছে ইমান দূৰ পাহি বাহ কিন্তু এটা কথা তহঁতি গম পাইছ নাই আকৌ এইখিনি জেগাত যে ছোৱালীয়ে যাব মাৰে আকৌ ল'ৰাখিনি হাই ইয়াত মাৰে আকৌ এইখিনি ছোৱালীয়ে বুলি কৈছোন তহঁতি ছোৱালী তাৰমানে তহঁতি ছোৱালীকেইজনী এইখিনি পাৰ হয় মানে এইখিনি দেখিলি নহয় তহঁতি নোৱাৰ মানে সেইটো কথা ল'ৰালৈ যাব লাগিব সেয়ালৈ যাম বোলো সেইটো অকণমান নোৱাৰিবি চাগে তহঁতি 5 ফুট বাহ দে মই ধুঙে দে মা এইবোৰ লোৱা যিবোৰ সময়ত ছোৱালী পাছত ঘূৰিব লাগে এতিয়া গৌ পাছত ঘূৰি আছে সেইবোৰ চাব পাৰে গৌ পাছত ঘূৰি কেনেকুৱা লাগিছে ভাল লাগিছে নি বাহ গৰু এজন দিয়ক গাখীৰ খাবলৈ ৰাতিপুৱা কোনজনী দিয়ক মতা গৈ গাখীৰ দিয়া নাই মতা গৈ এজনীয়ে লাগে কোনজনী এজনী কি এজনী মাইকী মোক মতা গৈ এজনী লাগে ভাগলৈ পুহিম মই তো গাইছ ভাগলৈ পুহিবৰ কাৰণে মতা গৰু এটা লৈছোঁ কি কেনেকুৱা হ'ব কমেণ্ট কৰি জনাবচোন মতা গৰুটো পুহিলে ভাল হ'বনে বেয়া হ'ব এইটো আকৌ পলাব নহয় বেলেগ মাইকী গৰু পিছে তেতিয়াহে জন্ম আৰু গাইছ আজি GT ব্লগটো আজি ইমানতে সমাপ্ত কৰিছোঁ আৰু এটা অন্য GT ভিডিঅ' চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব দেই যদি ছাবস্ক্ৰাইব কৰা নাই আৰু এতিয়া বাই বাই আৰু দেই ভিডিঅ'টো চাই ভাল পালে ভালকৈ ধুনীয়াকৈ একদম লাইক মাৰি দিবি